Hello everyone, welcome back to my YouTube channel Hagorikas Vlog 1. আৰু আজি গণেশ চতুৰ্দশী উপলক্ষে আমাৰ কাখৰ মন্দিৰটো কালী মন্দিৰটোতে এয়া নাগাৰা নাম পাতিছিলে আৰু এয়া অলপমান আমিও চালো আৰু আপোনালোককো দেখাই দিছো। পাঠকনীজনী দেখিছেনে ইমান মৰম লগা আৰু ইমান সৰুৰ পৰাই তাই নামৰ লগত জড়িত হৈছে। তাক দেখি বহুতে ভাল লাগিছে আৰু এনেদৰে তাই যাতে আগুৱাই যায় তাকে ভগৱন্তৰ ওচৰত প্ৰাৰ্থনা জনালো। ভিডিঅ'টো সম্পূৰ্ণকৈ চাব আৰু লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো দবাই দিব।
Okay.